চাওক এয়া জাপিৰ নিচিনা এটা পেণ্ডেল বনাইছে আৰু ৰাতিত এইবোৰ চিকমিকায়। তো মই দিনতে আহি গৈছোঁ। তো পোনপ্ৰথমে দুৰ্গা পূজাৰ শুভকামনা জ্ঞাপন কৰি তো মই আপোনালোকক দেখাই আছোঁ যে তো পোনপ্ৰথমে দুৰ্গা পূজাৰ শুভকামনা জ্ঞাপন কৰিলোঁ আৰু লখিমপুৰত যিমানবোৰ আমাৰ মন্দিৰ পেণ্ডেল আছে তো মই সকলো ঠাইত গৈ দেখাম। তো ব্লগ ভিডিঅ'টো আপোনালোকে মোৰ লগত চাই থাকক। এইটো জাপিৰ নিচিনা আৰু এয়া ফটো উঠা। তো এইখন হ'ল অসমৰ জাপিৰ নিচিনা, এয়া দিনৰ ভাগত কাৰণ চাফা কৰি আছে। তো এইখন হ'ল বকুন্তলা শিৱ মন্দিৰৰ ওচৰত। তো এইখন হৈ গ'ল আৰু এখন ঠাইত যাম। বলক, ইমান লাইট লগাই দিছে। এইটো হ'ল গাৰাঘাটত। এইখন হ'ল লখিপুৰ গাৰাঘাটৰ দুৰ্গা মন্দিৰ। এইখন চাওক কেনেকৈ সজাই পৰাই তুলিছে এতিয়া এনেকুৱা। আৰু এইখনত দেখালোঁ আপোনালোকক। আৰু এটা ঠাইত গৈ আছোঁ, এইটো এনেকুৱা। চব কোলা আৰু এনেকুৱা। আন এটা ঠাইত আহিছোঁ। এইটো হ'ল লখিপুৰ। এইটো লখিপুৰৰ হয়। এইখন হ'ল অতি পুৰণীয়া দুৰ্গা মন্দিৰ। চাওক আপোনালোকে চনটো চাব পাৰে, কিমান চনত স্থাপিত হৈছিল। 1768। তো চাওক কিমান পুৰণীয়া এইটো। তো এইখন মন্দিৰত যাম আমি এতিয়া। একচুৱেলি ইয়াত সৰুৰে পৰা চাই ডাঙৰ হৈছোঁ। দেখাম বহুত মেলা হৈ থাকে আৰু সৰুৰে পৰা মই ইয়াতে চাইছোঁ পূজাখন। ইয়াত কোনো পেণ্ডেল নহয়, তথাপিও এইবাৰ নতুনকৈ ইয়াত দিছে। আৰু এয়া ফটো উঠা এটা ঠাই। আৰু মন্দিৰৰ ভিতৰতো সোমাম। এইখন মন্দিৰখন ইয়াৰে বজাৰ মেলা। এইখন এনেকুৱা পূজা হৈ আছে। ভিডিঅ'টো মই বেছি দীঘল নকৰিলোঁ কাৰণ ইয়াতে সামৰিলোঁ, কাৰণ আৰু বহুত আছে কিন্তু একচুৱেলি মোৰ সময়ে টান ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কিমান কি এয়া পেণ্ডেলখন। এখন গেট আৰু পামে মই সেই গাৰাঘাটৰ মন্দিৰখন।